নমস্কাৰ বন্ধুসকল, মই আজি আকৌ নতুন এটা টপিক লৈ আহিছোঁ। মই আজি আপোনালোকৰ লগত ডিছকাছ কৰিম হেল্থক লৈ। ঠিক আছে, আজি মই হেল্থক লৈ অলপ দুই এষাৰ কথা পাতিম। তো চাওক, বৰ্তমান সময়ত যদি আমি চাব যাওঁ, আজিৰ দিনত চাগে আপোনাৰ 1% মানুহ সম্পূৰ্ণ ভাল আছে বুলি আজি ক'ব নোৱাৰি। মানে 99% মানুহ কিবা নহয় কিবা ৰোগত ভুগি আছে। কাচিত একজন দুজন মোটামুটি ভাল আছে বুলি ক'ব পাৰি, আৰু প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা বেমাৰ আছে। গতিকে এনেকুৱা এটা সময়ত আজি আমি হেল্থক লৈ বহুত চিন্তিত হ'বলগীয়া হৈছে, কিয়নো যিহেতু মই হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনত কাম কৰোঁ আৰু বিভিন্ন মানুহৰ লগত মোৰ কথা বতৰা হৈ থাকে, বিভিন্ন মানুহক লগ পাওঁ। তাৰ পৰা মই গম পাওঁ যে মানুহ কিমান হেল্থক লৈ কষ্ট পাই থাকে। চাওক, মই আজি আপোনালোকক সুস্থ হৈ থকাৰ কেইটামান টিপছ দিম। যে বৰ্তমান যোনটো সময়, এই সময়টো হ'ল টোটেলি এটা প্ৰদূষণযুক্ত পৃথিৱী হয়। আৰু যোনটো সময়ত আপোনাৰ বিভিন্ন ফালৰ পৰা প্ৰদূষণ, আজি ধৰক বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ। আজি আমি যদি কিবা খেতি বা কিবা শাক পাচলি বা কিবা খাব বিচাৰোঁ, তাতো আপোনাৰ ৰাসায়নিক সাৰ নিদিলে খেতিয়ে নহয়। বা আজি খেতিয়কসকলে নিজক লাভান্বিত কৰিবৰ কাৰণে সেইখিনি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া হয়। এটা সময়ত আছিল যে মানুহে গোবৰ সাৰ প্ৰয়োগ কৰি খেতি কৰিছিল, বা গছ গছনিও প্ৰচুৰ পৰিমাণে আছিল, যাৰ কাৰণে আমাৰ জৈৱিক সাৰ অট'মেটিক তৈয়াৰী হৈছিল। কিন্তু আজিকালি ধৰক এনেকুৱা কিছুমান জেগা আছে য'ত পথাৰত আপুনি গছৰ পাতো নাপায়। তেনেকুৱা কিছুমান জেগা হৈ গৈছে, গছ গছনিৰ সংখ্যা দিনে দিনে কমি গৈছে, যাৰ কাৰণে মানুহৰ বিভিন্ন সময়ত বিভিন্ন নতুন নতুন বেমাৰে দেখা দিছে। তো এনেকুৱা এটা পৰিস্থিতিত বা এনেকুৱা এটা সময়ত আপুনি কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব, তাৰ কাৰণে ভাবিবলগীয়া পৰিস্থিতি আহি গৈছে। তো মই আপোনালোকক কথা এটা কওঁ যে একদম চিম্পুল ফৰ্মুলা, যে আমি বেলেগ একো নিয়ম কৰিব নোৱাৰিম। প্ৰথম এটাটো নিয়ম কৰিব পাৰোঁ, যে আমি ৰাতি ব্ৰাছ কৰিলোঁ, নিজৰ জিভাটো চাফা কৰিলোঁ, গোটেই দাঁতটো ধুনীয়াকৈ চাফা কৰিলোঁ, বা কোনোবা হাতেৰে যোনে যেনেকৈ কৰে, নিজৰ মুখটো ধুনীয়াকৈ ধুলোঁ। ধোৱাৰ পিছৰ পৰা আপুনি ৰাতিপুৱা উঠিয়েই ফাৰ্ষ্ট কামটো কৰক যে আপুনি কুহুমীয়া গৰম পানী খাবলৈ আৰম্ভ কৰক। আজি আপুনি ইউটিউবত বিভিন্নজনে বিভিন্ন এডভাৰটাইজ দিয়ে, মই কিন্তু নিজে প্ৰেক্টিকেলি মই কৈ আছোঁ যে আপুনি ফাৰ্ষ্ট কাম আপুনি ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওক। আৰু কুহুমীয়া গৰম পানী ইমান মানে ধুনীয়া আপোনাৰ ৰিজাল্ট আছে। আচলতে মই যদি ক'ব যাওঁ, মোৰ খোৱাৰ কিন্তু একচুৱেলি নিয়ম নীতি নাই। কেতিয়াবা 8টাত খাওঁ, কেতিয়াবা 9টাত খাওঁ, কেতিয়াবা 10টাত খাওঁ, কেতিয়াবা 12টাতো খাওঁ, কেতিয়াবা 1টা বা 2টা বজাতো খাওঁ। কিন্তু তথাপিও আজিৰ দিনত মোৰ গেছ বোলা বস্তুটো বিশেষ তেনেকুৱা মোৰ ট্ৰাবল নাই, বা মোৰ তেনেকুৱা বেমাৰ আজাৰ বিশেষ তেনেকুৱা নাই। কিন্তু মই যোনটো মানে ছিষ্টেমত চলি থাকোঁ, সেইফালৰ পৰা যদি ক'ব যাওঁ, আজি বহুত মই ৰোগীয়া হ'ব লাগিছিল, বিভিন্ন মোক বেমাৰ হ'ব লাগিছিল। কিন্তু এই কাৰণে নহয়, তাৰ প্ৰথম কাৰণটো হ'ল মই ৰাতিপুৱা উঠি এটা নিয়ম কিন্তু মানুহ, মই ৰাতিপুৱা উঠিয়ে ফাৰ্ষ্ট কাম মই কুহুমীয়া গৰম পানী খাওঁ। আৰামছে বহি পেলাই কমচে কম আধা ঘণ্টা মই পানীয়ে খাওঁ। ঠিক আছে, মিনিমাম 3 পোৱাৰ পৰা 1 লিটাৰ পানী খাওঁ। তো ফাৰ্ষ্ট কাম সেইটো কৰোঁ। আৰু সেইটো কৰাৰ কাৰণে, যাৰ কাৰণে কি হৈছে, মোৰ আপোনাৰ এই বিভিন্ন দিনটোত যে বহুতবাৰ চাহ খাওঁ, খোৱাৰ যে উল্টা পুল্টা কিবা কিবি হৈ থাকে, তাৰ কাৰণে মোৰ কিন্তু বিশেষ তেনেকুৱা বেমাৰ বা তেনেকুৱা কিন্তু ঈশ্বৰৰ কৃপাত এতিয়ালৈকে হোৱা নাই। তো এইটো এটা মই নিজে বেনিফিট পাইছোঁ। আজি হয়তো ভাল ডক্তৰ এজনেও ক'ব, ভাল হেল্থ কনচালটেণ্টে তেওঁলোকেও ক'ব, কিন্তু প্ৰেক্টিকেলৰ ফালৰ পৰা মই কৈছোঁ যে গৰম পানীৰ ইমান ধুনীয়া ৰিজাল্ট আছে। আৰু দ্বিতীয়তে কওঁ, আপুনি যিমান পাৰে কেঁচা খাদ্য আৰম্ভ কৰি দিয়ক। যদি নিজকে এনাৰ্জেবল ৰাখিব বিচাৰে, নিজকে ফূৰ্তিত ৰাখিব বিচাৰে, যদি আপুনি জীৱনত পৃথিৱীত বেছিকৈ কাম কৰিব বিচাৰে, তেনেহ'লে আপুনি চবতকৈ 2 নম্বৰত আপুনি কি কৰিব, আপুনি কেঁচা খাদ্য আৰম্ভ কৰি দিয়ক। কিয়নো আপুনি যিমান সিজোৱা খাদ্য খাব, আমাৰ শৰীৰটো সিজি যাব। কমচে কম আমাৰ দেহত 40% কেঁচা খাদ্যৰ প্ৰয়োজন আছে। যেনে আপুনি ৰাতিপুৱা উঠি প্ৰথম খাদ্য হিচাপে আপুনি ৰাতি আপুনি তিয়াই থোৱা বাদাম খাব পাৰে, যোনটো মুমফলি বুলি কয়। আমাৰ অসমত আমি মুমফলিকো বাদাম বুলি কওঁ। সেই মুমফলি আপুনি খাব পাৰে। লগতে আপুনি কিচমিচ তিয়াই পেলাই ৰাখক। এই দুটা বস্তু আপুনি ৰাতিপুৱা ধুনীয়াকৈ চুবাই খাই দিয়ক। আৰু কাৰোবাৰ যদি বডিত একচেপ্ট হয়, আপুনি এতিয়া ঠাণ্ডাৰ সময়ত বহুতৰ কাৰণে আপোনাৰ মগু
মগু বা বুট এইবিলাক তিয়াই খালে কিছুমান চৰ্দি হ'ব পাৰে। কিন্তু বিশেষকৈ বাদাম যোনটো মুমফলি বুলি কয়, বাদাম আৰু কিচমিচত কিন্তু তেনেকৈ কোনো ঠাণ্ডা লগৰ তেনেকুৱা প্ৰব্লেম একচুৱেলি নহয় আপোনালোকৰ, কিয়নো মই নিজে প্ৰেক্টিকেলি কৰি আছোঁ। তো এইখিনি বস্তু খাব পাৰে। তো 2 নম্বৰ কথা। আৰু 3 নম্বৰতে আপুনি যদি কিবা ফল বা কল বা এনেকুৱা জাতীয় যদি খাদ্য খায়, সেইবিলাক আপুনি ৰাতিপুৱা নাখাব, পৰাপক্ষে আপুনি ঠাণ্ডা বস্তুবিলাক দুপৰীয়া সময়ত খাব। ঠিক আছে, এইখিনি কথা আপুনি মানি চলক, চাব আপোনাৰ লাহে লাহে আপোনাৰ হেল্থবিলাক ঠিক হৈ যাব। আৰু এটা কথা কওঁ, 4 নম্বৰ পইণ্টটোত ক'ব বিচাৰোঁ যে যিমানেই আমি এলোপেথিক ঔষধ ইউজ কৰি থাকিম, তিমানে চাব আপুনি জেলেপীৰ পাকৰ দৰে লাহে লাহে আপুনি বেমাৰৰ ওপৰত কমাই গৈ থাকিব। মই মানে এইটো ক'ব বিচৰা নাই যে এলোপেথিক বেয়া, কিন্তু এলোপেথিক ঔষধ যদি আমি বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ, তাৰ ফলতো আপোনাৰ বিভিন্ন ছাইড এফেক্ট হৈ থাকিব পাৰে। যেনে আপুনি পেইন কিলাৰটো বেছিকৈ খাই আছে, পেইন কিলাৰটো যদি আপুনি বেছিকৈ থাকে, আপোনাৰ এটা সময়ত কিডনিত এফেক্ট কৰিব পাৰে। তেনেকুৱা বহুত মেডিচিন আছে, বা এণ্টিবায়'টিক বেছিকৈ খাই আছে, আপোনাৰ কিডনিত এফেক্ট কৰিব পাৰে। এনেকুৱা আপুনি বহুত মেডিচিন আছে, যিবিলাক মেডিচিন আপোনাক কি কৰিব পাৰে, দেহত এটাৰ লগত এটা বেমাৰ হয়তো ভাল পাব, নেক্সট কিবা এটা বেমাৰ সি কিন্তু তৈয়াৰী কৰি থাকিব। তো গতিকে আপুনি এলোপেথিক ঔষধ যাতে ব্যৱহাৰ কৰিবইলগীয়া নহয়, তাৰ কাৰণে আপুনি পৰাপক্ষে যেনে বন দৰৱ কিছুমান খাই থাকিব পাৰে, মানিমুনি খাব পাৰে, ভেদাইলতা খাব পাৰে, বা আপুনি ফ্ৰেছ শাক পাচলিবিলাক খাব পাৰে। এইখিনি খালেও আপুনি যথেষ্টখিনি আপুনি সুস্থ হৈ থকাৰ এটা ভাল পদ্ধতি হয়। ঠিক আছে, তো এইখিনি আপুনি কৰক, চাব আপুনি লাহে লাহে আপুনি সুস্থ হৈ থাকিব। তাৰোপৰি আছে শাৰীৰিক ব্যায়াম কৰা, ৰাতিপুৱা খোজ কঢ়া, ডেইলি আপুনি আধা ঘণ্টা বা 10 মিনিট 15 মিনিট বা কমচে কম এজন মানুহ মিনিমাম 5 কিলোমিটাৰ খোজকাঢ়িব লাগে। তো আপুনি যিমান পাৰে আপুনি খোজকাঢ়ক, 2-3 কিলোমিটাৰ 5 কিলোমিটাৰমান খোজকাঢ়ক, সেইটো এটা খুব ভাল। যিসকলে এক্সাৰচাইজ কৰে, এক্সাৰচাইজ কৰক। মই কিন্তু এক্সাৰচাইজ তেনেকৈ একো কৰাৰ সময় নাপাওঁ, তো কিয়নো মই ৰাতিপুৱা উঠাৰ পৰা মোৰো কৈছোঁ ন, মোৰ টাইম টেবুল নাই, কিন্তু মই এটাই কাম কৰোঁ, মই গৰম পানী খাওঁ, অলপ খোজকাঢ়োঁ কিন্তু ডেইলি। তো এইখিনি কৰক। বাকী আৰু অন্যান্য বিষয় লাহে লাহে ডিছকাছ কৰিম। জাষ্ট আজি আপোনালোকক ইমানখিনি ক'লোঁ যে আপুনি সুস্থ হৈ কেনেকৈ থাকিব পাৰিব, যোনটো মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। তো ঠিক আছে, তো ইমানকৈ কৈছোঁ। তো জয় হিন্দ, ভাৰত মাতা কি জয়।